কেনেকে আক্ৰমণ কৰে? তাই জংঘলৰ ওচৰতে গৰু চৰি আছিল। দুই তিনিটা মান গৰু জংঘলত সোমাইছে শৰ্টলাইনৰ উত্তৰ ফালত। তাই আন্দা গৈছিল। তাৰ পাছত হাতীটো চাৱা নাই, তাই হাতীটোই চাইছে। হাতীটোই চাই তাই তাক আক্ৰমণ কৰিল। মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত গৰু ৰাখি আছিল? নহয়, বাহিৰত। বাহিৰত গৰুটো সোমাইছিল আৰু গৰুৰ ভিতৰত সোমাইছিল। গৰুৰ ভিতৰত সোমাইছিল। তাই আন্দা গৈছিল। হাতীয়ে কেনেকে আক্ৰমণ কৰে? কেনেকে আক্ৰমণ কৰি তাক হাতীয়ে দেখা পাইছে, তাই মানুহ তাই দেখা নাপায়। শৰ্টলাইনৰ কোন ফালে হাতী আছিল? শৰ্টলাইনৰ উত্তৰ ফালত আছিল, লগতে ওচৰতে। তাই দেখা নাপায়। আমি কাষতে আছিলো, আমি খেতিত আছিলো, আমি কাম কৰি আছিলো। কোনে বাচালে তেওঁ? তাক কোনে বাচালো, আমি দাউৰাই গৈছো, ধমক দিছো। তাৰ পাছত হাতীটো দাউৰাইছে, দাউৰা নাই, লাহে লাহে গেল। তাৰ পাছত আমি ওলাই লৈ আহিছো। শৰ্টলাইনৰ লগতে ওচৰতে। গৰু কয়টা এই পাৰত আছিল, কয়টা সেই পাৰত আছিল। সেইটো আন্দাজ গৈছিল। উত্তৰ ফালে মানে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত। তেওঁ যেতিয়া গৰু আনিবলৈ যায়, তেতিয়া হাতী তেওঁক আক্ৰমণ কৰে। বৰ্তমান ভৰি ডাইন ভৰিটো ভাঙিল আৰু ইয়াতে অলপ দুখ পাল।